আমি আজি নহৰু আদা আৰু জলকীয়া আচাৰ বনাবলৈ প্ৰস্তুত কৰিবলৈ লৈছোঁ। তাৰ কাৰণে যিখিনি আমাৰ মছলাৰ প্ৰয়োজন হয় সেইখিনি আমি গোটাই লৈছোঁ। ইয়াতে 2 চামুচ কুকুৰা মুড়ি, 2 চামুচ সৰিয়হ, 2 চামুচ জিৰা গুড়ি আৰু 4টা জলকীয়া লৈছোঁ। অকণমান ভাজি ল'লোঁ। ভজাখিনি মই বাৰু নেদেখুৱালোঁ, অকণমান ভাজি ল'লোঁ। এতিয়া এয়া মিক্সিত দি পেলাই এইখিনি অকণমান গুড়ি কৰি ল'ম। এয়া মই মিক্সিত ভৰাই লৈছোঁ। কৰা নাই, অলপ মাত্ৰ মাৰি লৈছোঁ, তেতিয়াহে তাৰ গোন্ধটো ভাল লাগে আৰু মছলাখিনি অকণমান গোটা গোটা হৈ থাকিলে ভাল লাগে। সেয়ে মই অলপ গুড়া কৰি লৈছোঁ। এতিয়া আমি নহৰু আদাখিনি দেখাই দিম। এয়া মই নহৰু 10টামান নহৰু বখৰিয়াই লৈছিলোঁ আৰু জলকীয়া লৈছিলোঁ প্ৰায় 20টামান জলকীয়া। তাই অকণমান মানে মিক্সিত দি পেলাই অকণমান গুড়া কৰি ল'লোঁ। আৰু এইখিনি হ'ল আদাখিনিও ধুনীয়াকৈ বখলিয়াই মই ধুনীয়াকৈ ৰ'দত শুকুৱাই লৈছোঁ ধুই পেলাই। তাৰপিছত এতিয়া মিক্সিত দি পেলাই অকণমান গুড়া কৰি ল'লোঁ, মানে কমকৈ আৰু। এতিয়া আমি এইখিনি এনেকৈ ইয়াতে দুইখিনি মছলাখিনি আমি ঢালি দিছোঁ আৰু ইয়াতে অলপ নিমখ দি দিছোঁ। আমি এতিয়া ভালকৈ মিহলাই ল'ম। যেতিয়া হৈ গৈছে মিহলোৱা, ইয়াৰ পিছত মই তেল গৰম কৰি পেলাই ইয়াতে অলপ ঠাণ্ডা কৰি পেলাই তেলটো দি দিম। মই এগিলাচমান তেল দি দিছোঁ, মিঠাতেল। এইখিনি ভালকৈ অকণমান গৰম হ'বলৈ দিম। দিয়াৰ পিছত আমি মিঠাতেলখিনি ঠাণ্ডা কৰি পেলাই মছলাত ব্যৱহাৰ কৰিম। এয়া আমাৰ এতিয়া আচাৰখিনি প্ৰায় ৰেডিয়ে হৈছে। আগতে গৰম কৰি ঠাণ্ডা কৰি লোৱা তেলখিনি এতিয়া মই মছলাত বাকি দিম। এয়া মছলাত তেলখিনি বাকি দিছোঁ। তাৰপিছত ইয়াৰ লগে লগে এচামুচ ভিনেগাৰ দিম, তেতিয়া আচাৰখিনি সহজে বেয়া হোৱাত ভয় নাথাকে। কেতিয়াবা ৰ'দত দিব নোৱাৰিবও পাৰোঁ। ভিনেগাৰটো দি দিলে অকণমান ভাল হৈ থাকে বহুত দিনলৈকে আচাৰখিনি। আৰু ইয়াৰ পিছত এচামুচ মই নেমুৰ টেঙা দি দিছোঁ, নেমু টেঙাৰ ৰস এচামুচ দি দিছোঁ আচাৰখিনি ভাল হৈ থাকিবৰ কাৰণে। এতিয়া আমি গোটেইখিনি মিক্স কৰি দিম, মিহলাই দি আছোঁ। মিহলোৱা হৈ গৈছে। এতিয়া মই এটা বটল ধুনীয়াকৈ ধুই পেলাই ৰ'দত শুকান কাপোৰেৰে মচি ল'লোঁ। এতিয়া মই ইয়াতে কাঁচৰ বটলটোতে এই আচাৰখিনি ভৰাম। তেল বেছিকৈ দিব নালাগে, কিয়নো তেল বেছিকৈ দিলে মছলাবিলাক তললৈ পৰি যায়। সেইকাৰণে ওপৰৰ আচাৰটো খাবলৈ ইমান ভাল নালাগে। মাজে মাজে উলিয়াই অলপ ৰ'দত দি থাকিলে বহুত দিনলৈ ভাল হৈ থাকিব। এতিয়া আপোনালোকেও বনাই চাবচোন সেনেকৈ, বৰ ধুনীয়া হয় এনেকুৱা আচাৰবিলাক। আদা আৰু নহৰু আচাৰ বহুত টেষ্টি হয়। গতিকে আপোনালোকেও অকণমান বনাবলৈ চেষ্টা কৰিবচোন মোৰ দৰে। আৰু অলপ দিনৰ আগতে মই বনাই থৈছিলোঁ আমৰ আচাৰ। এই আমৰ আচাৰ বনাইছিলোঁ, বৰ ধুনীয়া হৈছে, কোমল হৈছে। এইখিনি ভোট জলকীয়া আচাৰ বনাই থৈছোঁ। আৰু এয়া বগৰী আচাৰ, এয়া মিঠা অমৰা আচাৰ কমকৈ বনাইছোঁ, খাই প্ৰায় শেষেই হৈছেহি মিঠা অমৰা আচাৰ। এনেকৈ সময় পালে মই মাজে মাজে এনেকৈ আচাৰ বনোৱা কাম মই ভাল পাওঁ, গতিকে আচাৰ মাজে মাজে বনাওঁ। এতিয়া এনেকৈ খপটো লগাই মাজে মাজে ৰ'দত দি থাকিলে আমাৰ আচাৰখিনি ভাল হৈ থাকিব। গতিকে বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাব, ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিলে সকলোৱে দেখা পাব। পাৰিলে শ্বেয়াৰ কৰিব, আমাৰ মনোবল বঢ়াব এনেকৈ
নমস্কাৰ।